ৰাইডত গৈছোঁ আৰু আজি মোৰ লগৰ কৰণ বুলি কয় কৰণ তেখেত এজন ইউটিউবাৰ হয় আৰু মোৰ ভাল বন্ধু হয় তেখেতে মোক লগ ধৰিছে অৰুণাচলৰ এটা এডভেঞ্চাৰ ট্ৰিপত চ' এডভেঞ্চাৰ ট্ৰিপত ওলাইছোঁ আৰু মই ৰেডি হৈ লৈছোঁ আৰু ৰেডি হৈ লৈ পিনি মই গৈ আছোঁ কৰণৰ লগত এটা এডভেঞ্চাৰ ট্ৰিপ ৰাইড দলে আৰু ৰাইডত গৈছোঁ আৰু আপোনাকো সেই জেগা ক'ত আছে কি ভাগে আছে কেনেকৈ আছে অৰুণাচলত চ' অৰুণাচলত কি ভাগে যাব পাৰি একদম মই লখিমপুৰ আমাৰ ঘৰৰ পৰা মানে বহুত নিচে কাষত আৰু মই গৈ পোৱা নাই চ' চাওঁ মোক লগ ধৰিছে কেনেকৈ কি ইউনিক আৰু কি এডভেঞ্চাৰ ট্ৰিপ হয় চ' তাৰ বিষয়ে ময়ো জানো আৰু আপোনালোকক অৱগত কৰাওঁ এই বিষয়ে ব'লক যাওঁ আৰু লগ পাই আছোঁ বাইক ৰাইডত চ' বাইক ৰাইডত আৰু মোৰ বাইক নিনো কৰণৰ লগত যাম আৰু তাৰ লগত বোলে দুজন ভাইটি আহিছে চ' সেই ভাইটি দুজনকো আপোনাৰ লগত পৰিচয় কৰাই দিম ইয়াৰ লগতে আৰু ক'ত যাওঁ কেনেকুৱা ধৰণৰ ৰাইড হ'ব সেই বিষয়ে চাই যাওক স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চ' ব'লক যাওঁ আমি এডভেঞ্চাৰ ৰাইডটো লৈ মই এডভেঞ্চাৰ ৰাইড এটা দেখাব গৈছিলোঁ আৰু আপোনালোক দেখাই আছে জুবিনদাৰ ফটোকপি আৰু বাইপাছৰ ৰাস্তাটো চ' বাইপাছৰ ৰাস্তা নহয় অলপ বাকী আছে এতিয়াও আল্টিমেটলি আমি আহি পালোহি এতিয়া লখিমপুৰৰ মানে অসমখনৰ অকণমান জেগা বাকী আছে তাৰপৰা পামগৈ অৰুণাচল সীমা মই আৰু কৰণ চলাই আছে বাইক আৰু তাক গৌপ্ৰ ধৰিছে আল্টিমেট ভিউ এটা যিটো পাব এই ভিডিঅ'ৰ এই ব্লগৰ জৰিয়তে চ' চাই লওক বেক কেমেৰা দি মই দেখাবলৈ ট্ৰাই কৰিছোঁ সুন্দৰ অৰুণাচল এই চাওক আমাৰ লখিমপুৰৰ নিচে কাষত ৰাজগড়ৰ লগতে লাগি আছে অৰুণাচলৰ সীমান্ত চ' অৰুণাচলৰ ইমান ধুনীয়া ব্যাকুল পৰিৱেশ আৰু লগতে বহুত এডভেঞ্চাৰ পাব ভিডিঅ'টো সম্পূৰ্ণ উপভোগ কৰক প্ৰকৃতিৰ কি অৱদান আৰু প্ৰকৃতিৰ কি পৰিৱেশৰ হেৰিৰ লগত প্ৰকৃতিৰ লগত কোনো তুলনা নাই একো বস্তু সেইখিনি হেৰিতে আমি চাবলৈ বিচাৰিছিলোঁ আৰু জানিব বিচাৰিলোঁ প্ৰকৃতিৰ বিষয়ে আৰু আমি সেই প্ৰকৃতিৰ পৰিৱেশ বিচাৰি আমি পালোঁ অৰুণাচলৰ কাকৈ নামৰ এই কাকৈ ৰাজগড়ৰ এই ঠাইত আৰু এই ঠাইত আহি পিনি পাইছোঁ আল্টিমেট ভিউ এটা আৰু নেচাৰেল পৰিৱেশ যি আছে এই বৈ অহা এইটো ঝৰ্ণা বুলি কয় আৰু এইটো বাৰিষাত পূৰা সম্পূৰ্ণৰূপে নদী কাকৈ নদী বুলিয়ে কয় চ' আপোনালোকে চাইছে আপোনালোকে শুনিব পাৰিছে কেমেৰাৰ জৰিয়তে পানীৰ শব্দ ইমান ধুনীয়া মই সেইকণলৈ গৈ পিনি আপোনালোকে ইয়াৰ বিষয়ে আৰু ওচৰৰ পৰা ভিউটো দেখাম আৰু পাহাৰটো চ' সেই পাহাৰটো আছে কি ধুনীয়াকৈ সুন্দৰ আৰু সেই ঝৰ্ণাবিলাকৰ কৰণে লৈ আহিছিলে ক'ত আনিছিলে কি কথা মই একো নাজানো কিন্তু আহি পিনি মই পালোঁ আল্টিমেট ভিউ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজতে এটা কৰণৰ নেচাৰেল পৰিৱেশ মোৰ ভাইটি দুজন আছে ত' ভাইটি দুজনৰ লগতে এইফালে আছে কৰণ একদম পূৰা মুখ ধোৱাত ব্যস্ত কাৰণ ইমান ধুনীয়া গুড লুকিং এটা হিৰ' চাৰ্মিং হিৰ' ত' আৰু আপোনালোকক মই দেখাব গৈছোঁ সেই পকা মাটি নহয় এইটো হৈছে কৰণৰ পকা মাটি চৰি আপোনালোকে যদি ভাবিছে যে কৰণৰ মাটি আৰু চ' সেইটো আপোনাৰ ভুল ভাবিছে কাৰণ এইখিনি হৈছে এটা অৰুণাচলৰ আৰু কৰণ হৈছে আমাৰ লখিমপুৰৰ মোৰ ভাল ফ্ৰেণ্ড এজন চ' ভাল ফ্ৰেণ্ডৰ লগতে আৰু তেখেতে ভাল জিম ট্ৰেইনাৰ হয় আৰু তেখেতৰ মই যিটো ইউটিউব লিংক আছে চ' ইউটিউবৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনাৰ তাৰ ভিডিঅ' আপুনি এনজয় কৰিব পাৰে চ' চাই ল'ব গৈ আছোঁ আমি সেই কৰ্ণৰ পকা মাটি চ' গৈ আছোঁ পাহাৰৰ আল্টিমেট ভিউ ল'বলৈ মই দেখাইছোঁ এই ভিউটো চ' এই ভিউটো মই ওচৰত গৈ পিনে আপোনালোকক দেখাই আছোঁ বেক কেমেৰা থ্ৰুৱেদি চ' এনজয় দিছ ব্লগ দেন কি কৰিব লাগে জানে নহয় লাইক কৰিব লাগে চ' লাইক কৰিব কমেণ্ট কৰিব এই প্ৰাকৃতিক পৰিৱেশৰ এটা আল্টিমেটলি
কমেণ্ট চ' যিসকল চাই আছে কমেণ্ট নকৰিলে কষ্টমছে কৈছোঁ আপোনালোকক পাপ লাগিব চ' ভিডিঅ'টো চাই আছে যদি কমেণ্ট এটা কৰি যাব এইটো কাৰণ ৰিজনে হৈছে চ' আমি মই আৰু কৰণে এইটো কোনো প্লেনিং কৰা নাছিল যে আমি ইয়ালৈ আহিম বুলি আৰু সেই দুজন ভাইটি আছে দুজন ভাইটিয়ে প্লেনিং কৰা নাছিলে কৰিছিলে যে নাজানো সিহঁতৰ নিজৰ টপিক হয় আৰু সিহঁতে নিজে জানে চ' আমি দুজন ভাইটিৰ লগত আপোনালোকৰ লাষ্ট অৱগত কৰাব বিচাৰিছোঁ সাৰংগ চ' তুমি কোৱা আৰু তোমাৰ ফুল ক্ৰেডিট তোমাৰ এইটো কাৰণ তুমি আমাক লৈ আহিছিলা আমাৰ এইডোখৰ জেগালৈ আৰু এইডোখৰ জেগালৈ অনাৰ আৰু তোমাৰ আগতে প্লেনিং আছিলে নেকি আমাক এনেকুৱা ধুনীয়া এটা নেচাৰেল পৰিৱেশৰ বিষয়ে অৱগত কৰোৱা নাই জাষ্ট আমি কালি ভাবিলোঁ যে কাইলৈ এফালে ফুৰিব যাওঁ তো কালি মানে ইনষ্টেঞ্চ হোৱা হ'ল মানে তোমাৰ আহিলোঁ ঘপককৈ আহি গ'লোঁ আৰু কৰোণাকো ক'লোঁ যে এফালে ফুৰিব যাম তাত তোমাৰ শ্বুটিঙো হৈ যাব তো ইয়াত আহি গ'লোঁ চ' তুমি এইখিনি ইয়াৰ বিষয়ে আগতে জানা তুমি মানে কালি ৰাতিহে গম পাইছোঁ 12টামান বজাত ৰাতি গম পাইছোঁ ৰাতি 12টামান বজাত ৰাতি 12টাতো সপোন দেখাইছিলে নেকি নাই নাই আমি কৰোণাই মই কথা পাতিছিলোঁ সেইদিনা মই ইউটিউবত আছিলোঁ চাই আছিলোঁ লাইভ ষ্ট্ৰীম তো ইউটিউব কৰোণা ক'লে হেৰি কি কৰিছে মই এনেই আছোঁ মই কৰোণা কালি ফুৰিব যাব বোলে তো সেনেকৈ আমি ষ্টাৰ্ট কৰিলোঁ আজি ৰাতিপুৱা প্লেনিংটো হৈ গ'ল ঘপককৈ চ' যি কি নকওঁ মোৰ আৰু কৰণৰ থ্ৰুৱেদি এই ব্লগৰ জৰিয়তে হাৰ্টফুলি আৰু ফুল ৰেচপেক্টলি আৰু যদি কাৰোবাক যদি আমি ফুল ক্ৰেডিট দিব বিচাৰোঁ সেইজন হৈছে এইজনে যাৰ নাম হৈছে সাৰংগ আৰু সাৰংগৰ কাৰণে আমি এইখিনি আল্টিমেটলি এটা পৰিৱেশ পালোঁ যিটো পৰিৱেশৰ বিষয়ে মই শুনিছিলোঁ কিন্তু এটলিষ্ট মই আহি পোৱা নাই এইডোখৰ জেগাত কিন্তু এইডোখৰ জেগাত আহি পিনি ইয়াৰ বিষয়ে অৱগত আৰু ইয়াৰ নেচাৰেল পৰিৱেশৰ দেখি মই বিমুগ্ধ হৈছোঁ আৰু ইয়াৰ ফলত ফুল ক্ৰেডিট গ'জ টু कैसा है ये सफर জিলেলে জিলেলে ও জিলেলে জিলেলে যাব গৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে ও জিলেলে জিলেলে যাব গৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব বান্দৰ বিৰি এটি জ্বলাই বেগাই যাব লাগিব তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ক'বলৈ বিচাৰিছোঁ যে ইয়াৰ পিছতে মই ভিডিঅ' ক্লিপসমূহত কেতিয়া মই অন কেমেৰাত আহি আপোনালোকক কথা নকওঁ আৰু যি কম বেক কেমেৰা থ্ৰুৱেদি দেখাইছোঁ আপোনালোকক আৰু কেমেৰা থ্ৰুৱেদি দেখাইছোঁ আৰু ভইচ অভাৰ মই ঘৰত দিছোঁ চ' এই পৰিৱেশৰ বিষয়ে আপুনি কি ক'ব সেই বিষয়ে কমেণ্ট কৰক আৰু যদি অৰুণাচলখন এনেকৈ সুন্দৰ যি পৰিস্থিতি আপোনালোকক দেখাইছোঁ আৰু যি ৰাস্তা দেখাইছোঁ যি নেচাৰেল পৰিৱেশ দেখাইছোঁ এই পৰিৱেশৰ তুলনাত কিবা আছে বুলি আপুনি ভাবেনে আৰু এই কণ কণ শিশুসকলত খেলা ধূলা কৰা মোৰ ল'ৰাটিৰ কথা মনত পৰিছে এতিয়া চলি আছে ভেলেণ্টাইন উইক চ' ভেলেণ্টাইন উইকত গাৰ্লফ্ৰেণ্ডৰ লগত সকলো ব্যস্ত আমি ব্যস্ত কেৱল আপোনালোকৰ এণ্টাৰটেইন কৰাবলৈ অৰুণাচলৰ এডভেঞ্চাৰ ৰাইডলৈ চ' কিপ ইনজয়িং দিছ ব্লগ ইমান টুকুৰালৈ আপোনালোকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ কিয়নো বহুত ধৈৰ্য সহকাৰে ইমান দূৰলৈ আপোনালোকে ভিডিঅ'টো চালে আৰু এই অৰুণাচলৰ একা বেকা ৰাস্তাৰ মাজেৰে আমি চলাই গৈছোঁ আমাৰ যাত্ৰা চ' আমাৰ যাত্ৰাৰ লগতে আপুনি ঘৰত থাকি ডিজিটেলি আপুনিও কৰি আছে এটা এডভেঞ্চাৰ ৰাইড আহি গৈছে এডভেঞ্চাৰ ৰাইডৰ আপোনালোকৰ লগতে যে আকৌ পিছলৈ যদি এনেধৰণৰ ব্লগ যদি আপোনালোকৰ লাগে দেন কমেণ্ট কৰিব আৰু কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ আপোনজনলৈ আৰু এডভেঞ্চাৰ ৰাইডৰ এক্সাইটেড থকা ব্যক্তিসকললৈ চ' এনজয় দিছ ব্লগ দিছ চাউণ্ড सफर कैसा है ये सफर मंजिलों की ना है कोई खबर ভিডিঅ'টো কৰিবলৈ আমাৰ বহুত কষ্ট হৈছিলে কাৰণ কষ্ট হোৱাৰ লগতে আমি গৈছোঁ আপোনালোকক এটা ভিউ দেখাবলৈ ভিউ লগতে ভিডিঅ' কৰিবলৈ বহুত কষ্টৰে অৰুণাচলৰ একা বেকা ৰাস্তাৰ মাজেৰে আৰু য'ত গৈ পিনে আমি শেষত উপস্থিত হ'লোগৈ তেনেকুৱা ঠাইত কোনো ধৰণৰ মানুহৰ ঘৰ নাই এইকণৰ পৰা ষ্টাৰ্ট হৈছে চ' আপোনালোকে চাব পাৰে আশে পাশে কোনো ঘৰ নাই মানুহৰ সমাগম নাই চ' তেনেকুৱা ঠাইৰে আমি গৈ এনেকুৱা এটা ঠাই পালোগৈ য'ত মানে
ৰাস্তাটো ডেড এণ্ড হ'ল চ' ভিডিঅ'টো চাই যাওক আৰু যিসকলে চাই আছে এতিয়ালৈকে এই ৰাস্তাটোৰ বা এই ঠাই টুকুৰাৰ বিষয়ে কেনেকুৱা লাগিছে আৰু আমি কিমান আপোনালোকক এণ্টাৰটেইন কৰিব পাৰিলোঁ আৰু এডভেঞ্চাৰ ফিল কৰাব পাৰিলোঁ আপোনাক ঘৰত থাকি উপভোগ কৰিব পাৰিছে চ' তাৰ বিষয়ে কমেণ্ট কৰি জনাব আৰু যদিহে এতিয়ালৈকে যিসকল চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ सफर कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी गहरी यारी हो जो फर्ज से भरा আৰু বিশেষকৈ আপোনালোকৰ কাৰণে মই আমাৰ দেখিছেনে আমাৰ এই ৰাস্তাত খাল বাম আৰু এইফালে দেখিবলৈ পাইছে যিটো পাহাৰৰ বহুত তল হয় আৰু য'ত মানে পৰিণাম আমাৰ হাতীবিলাকে থাকে বিচাৰি নাপাব তেনেকৈ খাই থাকি উপস্থিত হৈছোঁ বেলেগৰ কাৰণে এইফালে দেন চ' আমি ৰখাইছোঁ অকণমান দেৰি कैसा है ये सफर